নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু বিহালী ডিগ্ৰী কলেজত আমাৰ কলেজত আজি সাপ্তাহিক শোভাযাত্ৰা অৰ্থাৎ কলেজ যুগ হৈ আছিলে, তাৰ আজি শোভাযাত্ৰা আজি অনুষ্ঠিত কৰা হৈছে। এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভণি হৈ আছে, তো চাব সকলোৱে চাই থাকক। আন্তৰিক কৃতজ্ঞতা হাই কৰি দিয়া শংকৰদেৱ এয়া শোভাযাত্ৰাৰ দেখা পাইছে আপোনালোকে। জনগোষ্ঠী অথবা প্ৰতিটো দিশতেই তেখেতসকলে যি কৰিবলৈ ওলাইছে, প্ৰতিগৰাকী শিল্পীক মই শ্ৰদ্ধাৰে তেখেতসকলকো ধন্যবাদ জ্ঞাপন বহুত হৈছে ন? তুমি কনকলতা হৈছে নি? কনকলতা কোৱা, কেনেকুৱা কেনেকুৱা মজা খবৰ? আজি কেনেকুৱা লাগিছে শোভাযাত্ৰাত আহি? ভাল। এনে কেনেকুৱা লাগিছে এই শোভাযাত্ৰাটোত আহি? ভাল লাগিছে ন? আৰু ল'ৰা ছোৱালী যথেষ্টখিনি আহিছে। কিছু ল'ৰা ছোৱালী নে অহা নাই ন? কিছু বতৰৰ কাৰণে, বতৰটো অলপ ভাল নহয়, তাৰবাবে কিছু আজি বিহালী স্নাতক মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা মহাবিদ্যালয়ৰ এয়া সকলোৱে দেখা পাইছে। এয়া আমাৰ যাত্ৰা সকলো ডিপাৰ্টমেণ্টে নিজৰ নিজৰ প্ৰতিভাৰ বিকাশ বা নিজৰ এটা কলা দেখাবলৈ চেষ্টা কৰিছে। চ' আমি সকলোৰ লগতে সহযোগ কৰিছোঁ। আৰু আমি এতিয়া ছায়েন্স ডিপাৰ্টমেণ্টৰ লগত আহি আছোঁ। ছায়েন্স ডিপাৰ্টমেণ্ট নেকি? শোভাযাত্ৰাত আহি আপোনাৰ ছাৰে কৈ দিয়ক। ছাৰ ভালে লাগিছে। কেনেকুৱা বাইদেউ মজা? ছাৰ চেনেলৰ নামটো কৈ দিয়া। মোৰ চেনেলৰ নাম হ'ল আছাম SH ব্লগ। আৰু মোৰটো নতুন মন, ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে ছাপোৰ্ট কৰিব। কি ৰূপ ধৰি আহিছে? এখন দৰাৰ পোচাক। ঠিক আছে হ'ব।
তোমালোকে কি প্ৰদৰ্শন কৰিছা অলপ কৈ দিয়া। কি কি প্ৰদৰ্শন মানে ৰাইজৰ মানে তোমালোকে সজাগতা দিব বিচাৰি আছা সেইটো আমি পৰিৱেশৰ ওপৰত পৰিৱেশ সুৰক্ষাৰ হেতুকে আমি আজি এই শোভাযাত্ৰা দি আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে পৰিৱেশৰ প্ৰতি সজাগতা অৱলম্বন কৰি নিজৰ পৰিৱেশটো জীয়াই ৰাখিবলৈ সকলোৱে যাতে পৰিৱেশ প্ৰদৰ্শন কৰে তাৰ হেতুকে আজি ছায়েন্স ডিপাৰ্টমেণ্টৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে পৰিৱেশৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা গৈছে। গতিকে এয়া আপোনালোকে দেখা পাইছে। চ' কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট মানে সকলো ডিপাৰ্টমেণ্টৰে আছে ষ্টুডেণ্ট। এছৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। ত' তোমালোকে কি প্ৰদৰ্শন কৰিবলৈ বিচাৰিছা? আমাৰ NCC মানে আমাৰ NCC মটো কি মটোটোৰ বিষয়ে আমি মানে কেনেকুৱা ডিচিপ্লিন সেইটো বিষয়ে অলপ মানে দেখাব বিচাৰিছোঁ। চ' ডিচিপ্লিনৰ ওপৰত তেওঁলোকে বিশেষ গুৰুত্ব দিছে। চ' ডিচিপ্লিন তেওঁলোকে চেষ্টা কৰিছে। মটো মানে ইউনিটি অফ আজি সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ কৰিছে। তোমাৰ ছাৰৰ পৰা পুনৰবাৰ জানিব বিচাৰিম যে কি কি লক্ষ্য আৰু উদ্দেশ্যৰে এই সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ কৰিব লগা হৈছে। হয়, আমাৰ মূল কথাটো হৈছে আমি কৈছোঁ ইতিমধ্যে যে আমাৰ সংস্কৃতি সম্প্ৰীতি আৰু আমাৰ যি সমাজ আৰু সংস্কৃতি এই গোটেইবোৰ দিশৰ কথা আমি প্ৰতিফলিত কৰিব বিচাৰিছোঁ। ইতিমধ্যে আজি মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান। গতিকে আমি আমাৰ সংস্কৃতিৰ আমাৰ ৰাজনৈতিক জীৱন আমাৰ অৰ্থনৈতিক জীৱন আমাৰ গোটেই ব্যৱস্থাবিলাক আমি এটা সূক্ষ্মভাৱে আমি দেখুৱাবলৈ বিচাৰিছোঁ। আৰু আমাৰ মহাবিদ্যালয়ৰ প্ৰায় আটাইকেইটা ডিপাৰ্টমেণ্টে ইয়াত সক্ৰিয়ভাৱে সহযোগ কৰিছে। গতিকে গোটেইখিনি সৰ্বাংগ সুন্দৰ ৰূপে উপস্থাপন হৈছে বুলি আমি অনুভৱ কৰিছোঁ। কৰিছে NSSে তেওঁলোকৰ যিটো NSSৰ যিটো ব্ৰেণ্ড হয় সেইটো কেনেকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে তাৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম। তোমালোকে কি কি হেৰি লক্ষ্য আৰু উদ্দেশ্যৰে তোমালোকে মানে সমাজৰ মাজত সজাগতা দিব বিচাৰি আছা? তোমালোকৰ যিটো NSSৰ যিটো টিম হয় সেইটো কি সজাগতা মানে ওপৰত এইটো উলিয়াইছে? একতা। চ' একতাৰ ওপৰত তেওঁলোকে এইটো উলিয়াইছে প্ৰদৰ্শন। এয়া শোভাযাত্ৰাৰ পৰা উভতি আহিল আৰু মহাবিদ্যালয় আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনাইছোঁ আৰু ফটো উঠি প্ৰতিগৰাকীকে আমাৰ অভিজ্ঞতাত আশা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু
উপস্থিত হৈছে এনেদৰে আমাৰ শোভাযাত্ৰা অনুষ্ঠিত হ'ল দেখা পাইছে এয়া আমাৰ মাজত আসাম টক্সৰ সাংবাদিক মোৰ বন্ধু সীমান্ত দাস কেনেকুৱা ভাল ভাল লাগিছে আহি বহুদিনৰ মূৰত নিজে পঢ়া এখন কলেজ ভাল লাগিছে ধুনীয়া ইও ভিডিঅ' সংগ্ৰহ কৰি আছে চেনেলত দিবৰ কাৰণে আসাম টক্সৰ ত' সেয়াই আৰু